ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলা হৰিচিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো প্ৰাক্তন শিক্ষাৰ্থীক লৈ অনুষ্ঠিত হ'ব সন্মিলনী অনুষ্ঠান। ইতিমধ্যে প্ৰাক্তন শিক্ষাৰ্থীক লৈ এলুমনি এছ'চিয়েশ্যন গঠন কৰা হৈছে। সেয়েহে হৰিচিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো প্ৰাক্তন শিক্ষাৰ্থীক বিদ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনালে প্ৰাক্তন ছাত্ৰ তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী। আজি আমি হৰিচিঙা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন ছাত্ৰ হোৱা হেতুকে আজি মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমি হৰিচিঙা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 1957 চনৰ পৰাই এতিয়ালৈকে যিখিনি ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উত্তীৰ্ণ হৈ গ'ল প্ৰাক্তন ছাত্ৰ হিচাপে, তেখেতসকলৰ লগ লাগি এটা এলুমনাই এছ'চিয়েশ্যন গঠন কৰিছে। ইতিমধ্যে আমাৰ গঠন কৰা হ'ল আৰু এই কথাখিনিকে আমি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিব বিচাৰিছোঁ। এই এলুমনাই এছ'চিয়েশ্যন গঠন কৰাৰ আঁৰত আমাৰ উদ্দেশ্যটো হ'ল আমি অহা জানুৱাৰী মাহত এলুমনাইসকলৰ এটা কনভেনশ্যন এদিনীয়া কনভেনশ্যন আমি পাতিম আৰু তাৰ যিমান আমাৰ প্ৰাক্তন ছাত্ৰ আছে, যিমান এলুমনাই আছে, সকলোকে আমি ইয়াত সহযোগ কৰাটো বিচাৰিছোঁ, আমি আহ্বান জনাইছোঁ। তেওঁলোক কোনখিনি অৱস্থা ক'ত আছে আমি ভালকৈ এতিয়ালৈকে তথ্য সংগ্ৰহ কৰি ল'ব পাৰোঁ। কিছু আছে আমাৰ, কিন্তু কিছু এতিয়াও বাকী আছে। আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ ভিতৰত কিছু আমাৰ সংসাৰত নাই, গুচি গ'ল, আৰু বাকীখিনি আছে। আৰু অন্ততঃ যিখিনি আছে তেওঁলোকৰ লগত আমি লগালগি হ'ব পৰা যায় নেকি, সেই উদ্দেশ্য আগত ৰাখি এইখিনি কনভেনশ্যন আমি পাতিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। তাৰপিছত দ্বিতীয় উদ্দেশ্যটো হ'ল আমাৰ প্ৰাক্তন ছাত্ৰসকলৰ আচলতে কোনো তথ্য আমাৰ হাতত নাই। গোটেইখিনি 1957 পৰা আৰম্ভ কৰি এতিয়ালৈকে কিমানজন ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গ'ল, তেওঁলোক কি কৰি আছে, কোন জীৱিত আছে, কোন নাই, এই গোটেই তথ্যখিনি এটা সংগ্ৰহ কৰা, এটা ঐতিহাসিক তথ্য আমি কৰা, সেইটো এটা আমাৰ উদ্দেশ্য হ'ল। তাৰপিছত আমি প্ৰাক্তন ছাত্ৰসকলে এলুমনাইয়ে এটা ট্ৰাষ্ট ন্যাস পুঁজি গঠন কৰিবৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ। সেইটো এটা উদ্দেশ্য, যাতে আমি অন্ততঃ মেৰিট ষ্টুডেণ্ট যিসকলৰ পিতৃ মাতৃয়ে খৰচ দিব নালাগে, তেনেকৈ ছাত্ৰ ছাত্ৰীসকলক কিবা সহায় কৰিব পাৰে নেকি শিক্ষাৰ ক্ষেত্ৰত, সেইটো এটা ন্যাস সৃষ্টি কৰা এটা উদ্দেশ্য আমি ৰাখিছোঁ। আমি সেইটো চেষ্টা কৰিম। চতুৰ্থতে আমি আমাৰ এইখন হায়াৰ ছেকেণ্ডেৰী স্কুলখনৰ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কিবা যদি সমস্যা হয়, বা আমাৰ কেতিয়াবা তেনেকুৱা সমস্যা যদি হয়, কি অভাৱ আছে, কি আছে, গোটেইখিনি চিন্তা চৰ্চা কৰি আমি কেনেবাকৈ ইয়াৰ নিবাৰণ কৰিব পাৰোঁ নেকি, কথাখিনি চিন্তা কৰি কাম কৰিবৰ কাৰণে এই এলুমনাই এছ'চিয়েশ্যন গঠন কৰিছে। এইখিনি উদ্দেশ্য আগত লৈ আমি এই এলুমনাই এছ'চিয়েশ্যন গঠন কৰিছোঁ। যিহেতু আপুনি ইয়াৰে প্ৰাক্তন ছাত্ৰ হিচাপে বৰ্তমানলৈ আপুনি এতিয়া বৰ্তমান বিধায়ক হিচাপে আপোনাৰ বহুখিনি পুৰণি কাম থাকিব, যিহেতু আপোনাৰ এখন বিদ্যালয় আছে, তেনে ক্ষেত্ৰত আপোনাৰ ফালৰ পৰা কিবা অৰিহণা যোগাব নেকি বিদ্যালয়খনত? বিধায়ক হিচাপেতো অকল এইখন বিদ্যালয়ৰে নহয়, সমষ্টিৰ ভিতৰত যিমান বিদ্যালয় আছে আটাইখিনি বিদ্যালয়ৰ সমস্যাৰ সমাধান কৰাৰ এটা দায়িত্ব মোৰ আছে। সেইখিনি মই যিখিনি পাৰোঁ সেইখিনি কৰিম। তাৰপিছত বিশেষকৈ হৰিচিঙা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিহেতু মই প্ৰাক্তন ছাত্ৰ হিচাপে মোৰ ইয়াৰ প্ৰতি দায়িত্ব আৰু বেছি আছে। আৰু ইতিমধ্যে মই এইখন বিদ্যালয় অসম চৰকাৰে আমি বিশেষকৈ আমাৰ চৰকাৰ গঠন হোৱাৰ লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা ঘোষণা কৰিছিল যে প্ৰতিটো সমষ্টিৰ পৰা নিজৰ সমষ্টিৰ যিখন আটাইতকৈ পুৰণি স্কুল বা ঐতিহ্যমণ্ডিত তেনেকুৱা স্কুলৰ নাম দিয়ক, আৰু সেইখন স্কুল আমি হেৰিটেজ স্কুল হিচাপে ঘোষণা কৰিম বুলি কোৱাৰ কাৰণে মই বহুতো মোৰ সমষ্টিত থকা ওদালগুৰি সমষ্টিত থকা গোটেই স্কুলসমূহৰ তথ্য বিচাৰোঁতে পালোঁ যে হৰিচিঙা হায়াৰ ছেকেণ্ডেৰীখনেই আটাইতকৈ পুৰণি 1931 ইয়াত স্থাপন কৰা হৈছিল। ক'বলৈ গ'লে অসমতে হয়তো ছেকেণ্ড অল্ডেষ্ট তেনেকুৱা স্কুল হ'ব, আৰু হিচাপে এইখন স্কুল মই বিধায়কৰ আদৰ্শ বিদ্যালয়
হিচাপে স্বীকৃতি দিব লাগিব ইতিমধ্যে লিষ্ট কিবা কৰিছে আৰু চৰকাৰে সেইটো মানিছে আৰু তেনেকুৱা স্কুলবিলাকক বিশেষকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰিবৰ কাৰণে 3 crore তেনেকুৱা দিয়াৰ কাৰণে এটা সিদ্ধান্ত লৈছে সেইমতে এতিয়া ঘোষণা কৰিছে এতিয়ালৈকে অৱশ্যে কাম আৰম্ভ হৈছে আমি আশা কৰোঁ এখন বিদ্যালয় এটা নতুন ৰূপ ল'ব লাকিলি চেয়াৰমেন আমাৰ ছাৰে হয় আমাৰ এই বিদ্যালয়ৰ আদৰ্শ বিদ্যালয় SMDC চেয়াৰমেন আৰু এলুমিনি এছ'চিয়েশ্যন যিটো হৰিচিঙা তাৰ একচুৱেলি চেয়াৰমেনো ছাৰে হয় আমাৰ যিহেতু তেওঁ আমাৰ এলুমিনি প্ৰাক্তন ছাত্ৰ আৰু মই ইয়াৰে ছাত্ৰ আছিলোঁ আৰু মই ইয়াৰ এতিয়া মানে সেইদিনা এলুমিনি ছেক্ৰেটাৰী চাই মোক তেওঁলোকে বাছনি কৰিছে আৰু যিখিনি ছাৰে কৈছে সেইটো এটা ডাঙৰ আৰু এটা ছাৰে যোৱাকালি মোক এটা ভাল কথা কৈছে যে আমি এটা ৱেবছাইট খুলিম য'ত ৱেবছাইটত আমাৰ যিমান ল'ৰা ছোৱালীক 1957 পৰা এতিয়ালৈ যিমান পাছ কৰিছে আৰু ভৱিষ্যত যিবিলাক পাছ কৰিব সকলোৰে এটা ডাটা থাকিব আৰু এইটো যথেষ্ট কষ্টকৰ কাম কিন্তু আমি ভাবিছোঁ যোৱাকালি ছাৰে ক'লে আমি চেষ্টা কৰিম এইটো কৰি যাম এটা আৰু এইটোৰ কাৰণে ইট উইল বি ওৱান চৰ্ট অফ এচিভমেণ্ট ফৰ আছ আৰু আজি এই আপোনালোকৰ জৰিয়তে আমি সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকৰ যিবিলাক যোনে য'ত আছে বা যেনেকৈ যদি পায় যে তথ্যবিলাক আমাৰ এইটো আহ্বানটো আপোনালোকে যেন আপোনালোকৰ কি কৰি আছে বা কেনেধৰণৰ এতিয়া আপোনালোকৰ ক'ত আছে কেনেধৰণৰ সেই এড্ৰেছবিলাক প্লাছ আমাৰ এটা কিবা আছে এতিয়া ৱেবছাইটটো যেতিয়া আমি এতিয়ালৈ খোলা নাই কিন্তু আমাৰ কিবা আছে মেইল এড্ৰেছত আপোনালোকে পাই যাব তলত সেই মেইল এড্ৰেছত আপোনালোকে যদি আপোনালোকৰ গোটেই ডাটাবিলাক পঠাই দিয়ে আমি সুখী হ'ম আনন্দিত হ'ম আৰু ছাৰ অকণমান ক'লে ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ কি কাম কৰিছে কওক কিবা নিৰ্ধাৰিত সীমা থাকিব নেকি যোগাযোগ কৰাৰ কাৰণে বা সংযোগ কৰাৰ নাই আমি কি ভাবিছোঁ মানে আমাৰ 1 day কনভেনশ্যন ছাৰে অলপতে কৈ গ'ল যে 1 day কনভেনশ্যন হ'ব আমাৰ 23 জানুৱাৰী মানে 2023 জানুৱাৰী এতিয়া অলৰেডি উই হেভ টেকেন দ্য ডেট আৰু তাৰ আগতে আমাৰ কাম কৰোঁতে যিবিলাক কাম আছে সেইবিলাক আমি চেষ্টা কৰি আছোঁ আৰু কষ্টকৰ কাম ইমান ডাটা কালেকশ্যন কৰোঁতে টান হ'ব সেইকাৰণে আমি আপোনাৰ জৰিয়তে অনুৰোধ কৰিছোঁ যে আপোনাৰ জৰিয়তে আহ্বান কৰিছোঁ যে আমাৰ যিমান এই হৰিচিঙাৰ মানে হৰিচিঙিয়ান কয় যেনেকৈ মানুহবিলাকে কটনিয়ান কয় দৰঙিয়ান কয় উই আৰ প্ৰাউড অফ বিং এ হৰিচিঙিয়ান আমি হৰিচিঙিয়ান যিমান আছে আমাৰ প্ৰাক্তন ছাত্ৰসকল তেওঁলোকে যেন আমাৰ লগত কণ্টেক্ট কৰে আমাৰ হোৱাটছআপ গ্ৰুপ আছে বা মেইল আছে তাতে যেন আপোনালোকে ডাটা পঠায় আৰু সৌভাগ্যগত এই বছৰ আমাৰ এই স্কুলৰ প্ৰিন্সিপাল আমাৰ ইয়াতে ওচৰতে শৰণ বসুমতাৰী যদিও তেওঁ এলুমিনি নহয় কিন্তু তেওঁৰ দেউতাটো এলুমিনি তেওঁ দেউতা এলুমিনি আৰু মা হয় দেউতা হয় আৰু লাকিলি আমাৰ 1957 প্ৰথম মেট্ৰিক পাছ কৰিছিল কমল চন্দ্ৰ ঘেৰা বেংবাৰী 1957 চ' যি হওক এতিয়া কথা ক'লোঁ আৰু ছাৰক মই অকণমান ছাৰ অলপ বহলাই ক'বলৈ অনুৰোধ কৰিলোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ বিষয়ে অসম চৰকাৰৰ সিদ্ধান্ত মৰ্মে ইতিমধ্যে ইয়াত নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন হ'ব আৰু ইতিমধ্যে 3 crore দিয়াৰ এটা তেওঁলোকে কথা দিছে আমি আশা কৰোঁ পাব আৰু সেই 3 crore পালে আমি গোটেই স্কুল বিল্ডিংটোকে নতুন এটা ৰূপত পাম তাৰোপৰি আমি আমাৰ স্কুলৰ যিখন লাইব্ৰেৰী ৰুম আছিলে আগতে আমি আমাৰ সময়ৰ বা আমাৰ পৰা হয়তো 4-5 বছৰৰ পিছলৈকে যিখিনি ষ্টুডেণ্ট ইয়াত আছিল তেওঁলোকে হৰিচিঙা স্কুলৰ লাইব্ৰেৰীখন কেনেকুৱা আছিল তেওঁলোকে উপলব্ধি কৰিব এতিয়াতো লাইব্ৰেৰী বুলি একো নাই কিন্তু তেতিয়া যিটো লাইব্ৰেৰী অন্ততঃ আমাৰ অসমৰ কোনো কলেজতে তেনেকুৱা লাইব্ৰেৰী নাছিল সেইকাৰণে সেই লাইব্ৰেৰীটো যদিও এতিয়া নাই সেই একে ৰুমটোকে আমি অলপ নতুনকৈ সজাব বিচাৰিছোঁ আৰু বিশেষকৈ এইটো হেৰিটেজ আমাৰ এইখন যে 1931তে স্থাপন কৰা স্কুল বিল্ডিং কিবা স্কুল হয় আৰু ইয়াৰে লাইব্ৰেৰী হয় কথাখিনি আমি অলপ যিখিনি আমাৰ কনভেনশ্যনেল বিল্ডিং থাকিব তাৰ পৰা অলপ সুকীয়াকৈ এটা আমাৰ হেৰিটেজ হিচাপে দেখুৱাবৰ কাৰণে সেই লাইব্ৰেৰী ৰুমটো আমি ছেপাৰেটকৈ অলপ বনাই কিবা কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু এইটো কাম আমি হয়তো এই বছৰৰ পৰাই আৰম্ভ কৰিম তাৰোপৰি আমি অটল টিংকাৰিং লেবৰেটৰী আমাৰ হৰিচিঙাত নাছিল আমি সেইটোকে ষ্টাৰ্ট কৰিবৰ কাৰণে ইতিমধ্যে ৰুমটো বনাই আছোঁ আৰু হয়তো এমাহ 2 মাহৰ ভিতৰত কমপ্লিট হ'ব আৰু কমপ্লিট হ'লে ইয়াত আমি ৰবটিক প্ৰশিক্ষণ দিব পৰা ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীসকলক তেনেকৈ এটা যিহেতু ভাৰত চৰকাৰে বিভিন্ন শিক্ষানুষ্ঠানবিলাকত দিছে অটল টিংকাৰিং লেব বুলি তেনেকৈ এটা ব্যৱস্থা ইয়াতে হ'ব আৰু তাৰ কাৰণে আমি ৰুম প্ৰস্তুত কৰি আছোঁ সেইটো আমি যিমান পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে যিখিনি সা সুবিধা বিশেষকৈ ৰবটিক বা এইটো কি বুলি কয় এইটো ৰবটিক প্ৰশিক্ষণ ল'ব পাৰে আৰু ইয়াৰ জৰিয়তে আমাৰ ইলেক্ট্ৰনিক কিছুমান
বিষয়ৰ এটা নলেজ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৰুৰ পৰা পাব আৰু ভৱিষ্যতে তেওঁলোকে অন্ততঃ টেকন'লজিকেলি এডভান্স নলেজ শিকিবৰ কাৰণে তেওঁলোকে এটা বাতাবৰণ পাব আৰু সেইটো কাৰণে আমি কৰি আছোঁ। তাৰোপৰি আমি অডিটৰিয়াম এটা ৰিন'ভেশ্যন হৈ আছে, এইটো অলপ বাকী আছে, প্ৰায় কমপ্লিট হ'লেই অডিটৰিয়ামখিনি। আৰু এইখিনি কৰিব পাৰিলে অন্ততঃ আমি হৰিশিঙা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিটো ৰূপ সেইটো এতিয়া যেনেকৈ আছে হয়তো আৰু 2 বছৰ 3 বছৰ পিছত আমি বেলেগ এটা ৰূপত ৰূপান্তৰিত কৰিব পাৰিম। উল্লেখযোগ্য যে বিদ্যালয়সমূহৰ কিছুমান প্ৰয়োজনৰ পৰিপূৰক হোৱাকৈ প্ৰতিখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীক সকলক সাঙুৰি একোখনকৈ এলুমনি এছ'চিয়েশ্যন গঠন কৰাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ পৰা পোৱাৰ পিছতেই প্ৰায়বোৰ বিদ্যালয়তে উঠি পৰি লাগিছে। সমান্তৰালভাৱে 1931 চনত স্থাপিত হোৱা ওদালগুৰি জিলাৰ হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়টো ইতিমধ্যে এলুমনি এছ'চিয়েশ্যনৰ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰিছে আৰু উক্ত সমিতিৰ উদ্যোগতে বিদ্যালয়ৰ কিছুমান প্ৰয়োজন পূৰণ কৰাৰ লগতে অহা 2023 বৰ্ষৰ আৰম্ভণিতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীক লৈ এখন সন্মিলনী অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰচেষ্টা হাতত লৈছে। সেয়েহে জীয়াই থকা প্ৰতিগৰাকী প্ৰাক্তন ছাত্ৰ ছাত্ৰীক বিদ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনালে প্ৰাক্তন ছাত্ৰ তথা ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। অসম চৰকাৰে আমাক মানে নিৰ্দেশনা দিছে যে এলুমিনি এছ'চিয়েশ্যনবিলাক পাতিব লাগে স্কুলবিলাকে, আৰু বিদ্যাঞ্জলি বুলি এটা ভাৰত চৰকাৰৰ এটা সেই আছে, তাতে এলুমিনিসকলৰ পৰা ডনেশ্যন বা তেনেকৈ ফেন বা স্কুলত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে নাই আমাৰ, সেইখিনি তেওঁলোকে দিব পাৰে। তো সেইকাৰণে এলুমিনি এছ'চিয়েশ্যনটো সকলোবিলাক অসমৰ প্ৰত্যেকখন স্কুলতে পাতিব দিয়া হৈছিলে। সেইবাবে আমি যোৱা তাৰিখটো 13/8/2022 প্ৰথম গঠন কৰা হ'ল। তাৰপিছত সিদ্ধান্ত লোৱা হ'ল, ইয়াতে ফুল এক্সিকিউটিভ বডি গঠন কৰা হ'ল আৰু জানুৱাৰী মাহত 23 চনৰ জানুৱাৰী মাহত এদিনীয়া কনভেনশ্যন এখন আয়োজন কৰা হৈছে। আমি সৌভাগ্যৰ কথা বুলিয়ে ক'ব লাগিব, আমাৰ SMDCৰ চেয়াৰমেনো আমাৰ MLA ছাৰেই হয়। তাৰোপৰি অসম চৰকাৰে যিটো প্ৰত্যেকটো কনষ্টিটিউশ্যনত মডেল স্কুল এখনকৈ মানে ৰাজ্যপালে সেই কৰি দিছে, সেই মডেল স্কুল হিচাপে ছাৰে আমাকে চিলেক্ট কৰিলে। গতিকে আমি ৰাজ্যপালৰ যিটো মডেল স্কুলৰ সেই মডেল স্কুলত আমি অন্তৰ্ভুক্ত হৈছোঁ। আগন্তুক যিটো আপোনালোকে এলুমিনিসকলৰ এটা কনভেনশ্যন অনুষ্ঠিত কৰাৰ এটা লক্ষ্য ৰাখিছে, তেনেকৈ এলুমিনিসকললৈ আপোনাৰ কি আহ্বান? হয়, এলুমিনিসকল, মোৰ দেউতাও ইয়াতে পঢ়া, মাও ইয়াতে পঢ়া, তেওঁলোকো এলুমিনি হয়। তাৰোপৰি বহুত 1959তে প্ৰথম মেট্ৰিক দিছিলে ইয়াৰ পৰা, 57তে দিছিলে। তেওঁবিলাকৰ বেছিভাগে হয়তো আজি আমাৰ পৃথিৱীৰ পৰা মেলানি মাগিলে, কিন্তু তথাপি মোৰ দেউতাই 61ত দিছিলে, তেওঁ বাৰু জীৱিত অৱস্থাতে আছে, মাও আছে। গতিকে তেওঁলোক আছে, যিসকল আছে অসমৰ বিভিন্ন জেগাত, অসম বুলি নহয় ভাৰতৰে বিভিন্ন জেগাত তেওঁলোক আছে। তেওঁলোকে আমাৰ যিবিলাক হোৱাটছএপ গ্ৰুপ বা মেইল ID বিলাক আছে, তাতে তেওঁলোকৰ ক'ত আছে, কি কৰি আছে, কি অৱস্থাত আছে, সেইবিলাক যাতে আমাক জনায়। আৰু লগতে আমাৰ চেণ্টিনেৰী জুবিলিও লাহেকৈ আৰম্ভ হ'ব 31ত। গতিকে সকলো তথ্যবিলাক পালে ভাল হয়। গতিকে আহ্বান কৰিছোঁ, যিমান হৰিশিঙাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত যিসকলে আগতেই পঢ়ি গ'ল, তেওঁলোকে য'তে আছে তাৰ পৰাই আমাক যেন যোগাযোগ কৰে, এইটোৱে আহ্বান কৰিম। থেংক ইউ। दुलाराय बर' फरायसा आफादनिफ्राय जिहेतु हरिसिंगा हायार सेकेन्डारि स्कुला जि बारग' फरायसुला फरायसुलिफोरखौ लानानै जि एलुमनि मोनसे दानाय जाबाय, बे हाबाफारिनि गेजेरजों जि मोनसे थांखि लानानै आवगायबाय थादों आरो जेसेबांखिनि जोंनि बे हरिसिंगा हायार सेकेन्डारि स्कुलनिफ्राय फरायनानै पास जालांबाय, गुबुन गुबुन बेबायदि बबावबा साख्रि मावबाय, बबावबा बेबायदिनो समाजनि खामानि मावनानै दङ, बिथांमोना जाहाथे बे एलुमनि कमिटिजों जगाजग लाखिनानै आरो फैबाय थानाय समाव जि मोनसे कनभेनसन खुंनायनि जि हाबाफारि लादों, बेयाव बयबो बाहागो लानांगौ
आरो हेफाजाब खालामनांगौ जाहाथे जोंनि नैबे नायल' जाल' जे हरिसिंगानि ओनसोलनि जि मोनसे फरायसालि बे फरायसालिखौ जों जाहाथे गोजौआव लांनो हायो बेनि थाखाय जों बयबो जाहाथे हेफाजाब खालामनांगौ बेखौनो जोङो दुलाराय बर' फरायसा आफादनिफ्राय खावलायनाय जाबाय। বিচাৰোঁ যি প্ৰাক্তন ছাত্ৰসকলক লৈ যি এটা মানে আমাৰ কমিটি গঠন হ'ল আমি বৰ সুখী আৰু আমি নিজে মই এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ হয় আৰু এই স্কুলখনত ওদালগুৰি জিলাৰ বহু কেইজন ছাত্ৰ ছাত্ৰী কিন্তু ইয়াত পঢ়িছিল। নমস্কাৰ, মই হৰিচিঙা AJCP আঞ্চলিকৰ প্ৰেচিডেণ্ট মই শ্ৰী জগদীশ দাস। এইখন স্কুলৰে মই প্ৰাক্তন ছাত্ৰ আছিলোঁ। যিদিনাখন আমাক ভাইচ প্ৰিন্সিপাল ছাৰে মাতিছিলে ইয়াত যে জগদীশ তোমালোকে অহা প্ৰাক্তন ছাত্ৰকেইজন আহি আমি এটা এলুমনি গঠন কৰিম। যে ছাৰ ভাল লাগিছে যিহেতু আপুনি আমাক বিচাৰিছে, গতিকে আমি এটা আশা কৰিছোঁ যে ইয়াৰ পৰা যিকেইজন মানুহ তাৰমানে পঢ়ি শুনি ডক্টৰ ইঞ্জিনিয়াৰ হৈ আছে বাহিৰত তেওঁলোকৰ ফেমিলিকো আমি লগ কৰিবৰ ব্যৱস্থা কৰি আছোঁ।